Hey dosto, to welcome to my YouTube channel Sofiqul Vlogs. তো বহুত দিন পিছত আকৌ এটা নতুন ব্লগছ বনাম বুলি আশা কৰিছোঁ। তো ব্লগটো আজি বহুত ধুনীয়া হৈ ধৰিছে। আপোনাৰ লগত মানে আগতো নকওঁ, আগতে ক'লে কিবা কিবি অসুবিধা হ'ব পাৰে, সেইকাৰণে আপোনাক এতিয়া লৈ গৈ আছোঁ একটা বহুত দেখিবলৈ বহুত ভাল লাগিব। আপোনালোকৰ চাই থাকক। তো ব্লগছ মই ভিডিঅ'টো আৰম্ভ আৰু ষ্টাৰ্ট কৰোঁ। তো দোস্ত আজি আপোনাৰ লগত এটা ধুনীয়া ঠাইত লৈ যাবলৈ আশা কৰিছোঁ। তো এতিয়া আছোঁ মই এটা এটা পাহাৰৰ ওপৰত আছোঁ। চাওক কিমান তলফালে গৈ আছে আৰু চাওক কিমান মানে ঘৰ বাৰীবিলাক আৰু গছ গছনিবিলাক চাওক। আৰু ইফালে আছে চুইমিং পুল আপোনালোকক দেখাম বুলি চেষ্টা কৰিছোঁ। এক্সাইট কৰিব আপোনাক এতিয়া লৈ গৈছে চুইমিং পুলৰ পিছত আকৌ এটা মানে ধুনীয়া ঠাইত লৈ যাম। আপোনাক চাই থাকক। চৌটো হ'ব আমাৰ লগত সমগ্ৰ কেমেৰাতে চুইমিং পুল দেখি আছোঁ। ইয়াৰ পৰা উদৰণা আৰু এইফালে আছে পাহাৰ। এতিয়ালৈকে মানে পিছফালে কেমেৰাটোত মই জুম কৰি দেখি আছোঁ, কিমান ভাল লগা দেখিছোঁ। আৰু মই আছোঁ এতিয়া বহুত ঠাইত এতিয়া দেখি আছোঁ, মানে বেক চাইডৰ কেমেৰাটোত মই দেখি আছোঁ আপোনালোকৰ যে চুইমিং পুল বহুত ভাল লাগে। দিছ ইজ চুইমিং পুল, চাওক কিমান ধুনীয়া। এটা মানে এটা যেনেকুৱা ট্ৰেইনিং জিম চেণ্টাৰ হয় তেনেকুৱা চুইমিং পুল আছে। মানে যে যিবিলাক সাঁতুৰিব নোৱাৰে ইয়াতে এডমিশ্যন হৈ সাঁতুৰিব পাৰিব। আৰু এতিয়াও মানে গোটেই দিন ৰাতি হৈ থাকে। এতিয়া আছে কিন্তু এতিয়া মানে বহুত ৰ'দৰ কাৰণে কিন্তু এতিয়া মানুহৰ নাই, ইমান চান কৰা নাই। চাওক বহুত ধুনীয়া। এতিয়া যদি আপোনালোকে কিবা সাঁতোৰা নাই ইয়াতে আহিব পাৰিব। ইয়াতে নাম হ'ল গুৱাহাটী কালী মন্দিৰ বা কালী মন্দিৰ বুলি ক'লে আপোনালোকে ইয়াতে চুইমিং পুল পাই যাব। এইপিনে ইয়াতে আহিব আৰু আপোনাৰ চাৰ্টটো দেখি আছোঁ। ইয়াৰ পৰা মানে নামি বহুত দূৰলৈ যাব লাগিব। ল'ৰা মোৰ এটা চেনেল আছে হা, চফিকুল ব্লগছ, চাই কিনে ভাল লাগিব। তুমি এতিয়া ক'ত গৈছা? তলত গৈছোঁ। কেলে? মানুহ মাতিব। কাক মাতিব লাগে? ইয়াতে মানে চুইমিং পুল মানে কি হৈছে, মানে এতিয়া এডমিশ্যন কৰিব লাগে নেকি? মানে এডমিশ্যন কৰে, বহুতো কৰে। তাৰপিছত কি এনেকৈ মানে সৰু ছোৱালীবিলাকে ল'ৰা ছোৱালীকে সাঁতুৰাব নোৱাৰে, এইবিলাক সাঁতুৰিব পাৰে। তুমি গৈছিলা নেকি ইয়াতে? নাই। হা চফিকুল ব্লগছ, এইটো ছাবস্ক্ৰাইব চফিকুল ব্লগছ ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ' পাই ছাবস্ক্ৰাইব কৰি দিব হা। চফিকুল ব্লগছ অ'কে যাওঁ। ইয়াৰ পৰা মানে বহুত এটা ভাল লগা দৃশ্য। ইয়াৰ সন্মুখতে আছে এটা চুইমিং পুল। ইয়াৰ পৰা বহুত ভালকৈ দেখাব পাৰোঁ মই। চাওক চুইমিং পুল। আৰু ইয়াৰ পৰা লৈ গৈছোঁ আপোনালোকক গুৱাহাটী কামাখ্যা জংচন, মানে কামাখ্যা ৰেলৱে ষ্টেচন লৈ গৈছোঁ। তাৰপিছত আপোনালোকে চাব যি চুইমিং পুল। তো অনুগ্ৰহ আপোনালোকে ইয়াতে আহিব, যদি যিবিলাকে মানে গুৱাহাটীৰ মানুহ হয়, এইবিলাক যদি সাঁতুৰিব নোৱাৰে ইয়াতে সাঁতাৰ কাটিব পাৰিব আপোনালোকে। ইয়াতে বহুত এটা কেপাচিটি আছে, আপোনালোকে ইয়াতে আহিব পাৰিব ইয়াতে। তো ইয়াৰ পৰা বাই বাই। আকৌ এটা আপোনালোকক ভাল ঠাইত লৈ গৈ আছোঁ। আৰু ইয়াতে মানে পাহাৰৰ পৰা নামোতে মানে বহুত সময় লাগে। ইয়াতে মানে লাহে লাহে গৈ আছোঁ। আৰু চাওক কিমান দূৰলৈকে আহিলোঁ। বহুত এটা পাহাৰ পৰা মই নামি গৈ আছোঁ। আপোনালোক চাওক। মই এতিয়া মানে বেটাৰী গাড়ী দি ইয়াতে আহিলোঁ, মানে কামাখ্যা ষ্টেচন। ইয়াতে আপোনালোক চাওক মানে কামাখ্যা মেলা হৈ আছে যে, আৰু কামাখ্যা মন্দিৰ আপোনাক পিছলৈ এটা ভিডিঅ' বনাম, তাৰপিছত আপোনাক দেখি পাৰিব। এতিয়া মই কৈছোঁ যে মেলাৰ মাজত যিবিলাক ভিৰ হৈ আছে, এতিয়া ষ্টেচনত যিমান ভিৰ হৈ আছে আপোনালোক চাওক, দেখাই দি আছোঁ। এতিয়া মানে ইয়াতে গৈ আছোঁ ষ্টেচনত। মই এতিয়া আছোঁ যিটো গেট বুলি কয়, ৰেল গেটত গৈ আছোঁ এতিয়া। চাওক এতিয়া ৰেল গেটলৈ মই গুচি গৈ আছোঁ। তাৰপিছত যোৱাৰ পিছত আপোনালোকক দেখাম যে কিমান ভিৰ হৈ আছে ৰেল গেটত। তো গাড়ী চাইজে মানে মেলা শেষ হৈছে, সেইকাৰণে মানে সকলো পেণ্ডেল চেণ্ডেল ভাঙি চিঙি লৈ গৈ আছে এতিয়া। আৰু মানে আপোনালোকক মানে কামাখ্যা মন্দিৰ আজি দেখাম মানে শেষৰ কাৰণ আৰু শেষ ফল কেনেকুৱা অৱস্থা হৈ আছে এতিয়া দেখাম। এতিয়া মানে ৰেল ষ্টেচনত দেখাম আপোনালোকে। তো ৰেল ষ্টেচনৰ পিছত আপোনালোকক কামাখ্যা মন্দিৰ লৈ গৈ আছে। আৰু এই হ'ল কামাখ্যা জংচন, মানে কামাখ্যা ৰেল ষ্টেচন। তো এতিয়া লৈ গৈছে, কিমান ভিৰ কৰিছে ইয়াতে, কেম্প চেম্প কৰিছে ইয়াতে। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on
গৈছে ৰেলৰ পিছত চাওক আজি মানে শেষ হোৱাৰ কাৰণে বহুত ভিৰ লাগিছে ট্ৰেইনত মানে এতিয়া যাওঁ মানে সেইকাৰণে চাওক খালে এটা প্লেটফৰ্ম আপুনি দেখিলে আৰু ইয়াৰ পিছফালে প্লেটফৰ্ম মই দেখাই দি আছোঁ কিমান ভিৰ কৰিছে আপনি কেটে বন্ধ হয়ে গেছে নাকি আচ্ছা নাকি ও ভাই তো গাইজ ভাবিছিলোঁ মানে লিফ্টটো মানে এৰিব মানে লিফ্টটো মানে বেয়া হৈ আছে সেইকাৰণে লিফ্টটো নাযায় চাওক লিফ্টটো নাযায় তেনেকৈ গৈ আছোঁ লিফ্টটো নাযায় তেনেকৈ লিফ্টৰ মাজত হাতীতে যাবলৈ কিমান বেয়া লাগে চাওক তাৰমানে চালে কেনেকুৱা মানে ভিৰ হৈ পৰিছে এতিয়া চাওক এতিয়া মই গৈ আছোঁ মানে এটা যিটো লিফ্ট চুইচ টিভিতে লিফ্ট এটা আছে নহয় সেই চুইচটোৰ কেনেকৈ যাব লাগে আপোনালোকক দেখাই দি আছোঁ এতিয়া লিফ্টটো কেনেকৈ যাব লাগে তো গাইজ লিফ্টৰ যোৱাৰ আগতে এইটো ক্লিক কৰিব লাগিব চাওক তলত নামি আছে এতিয়া চাওক তলতো নামি আছে এতিয়া এতে অটোমেটিক খুলি যাব এটা অটোমেটিকলি খুলি যাব চাওক খুলি গ'লে এতিয়া হৈ গ'ল এতিয়া অফ হৈ গ'ল এতিয়া আমাৰ লৈ যাব এতিয়া আমাক লৈ যাব এতিয়া গো এতিয়া আমাক লৈ গৈ আছে মজা আৰু এইফালে যে ওলাব লাগিব গাইজ ফাইনেল আপোনালোক থাকে কিমান তো গাইজ ফাইনেল আপোনালোকে চালে কিমান মানে ভিৰ হৈ আছে এতিয়া মানে শেষ হোৱাৰ কাৰণে তো বহুত ভিৰ হৈ আছে আৰু আজিলৈকে ভিডিঅ'টো ইমানেই শেষ কৰিলোঁ মানে দীঘল ভিডিঅ' হৈ যাব সেইকাৰণে ফাৰ্ষ্ট টাইম অলপ কমাব সেইকাৰণে ইমান দীঘল নকৰিলোঁ তো ইয়াৰ নেক্সট ভিডিঅ' পাব আপোনালোকে কামাখ্যা মন্দিৰ এতিয়া মানে কেনেকুৱা ধৰণৰ ভিৰ হৈ আছে আৰু শেষ হৈ গ'ল সেইকাৰণে আৰু কিবা কিবি নিয়ম আছে নেকি আৰু আপোনালোকে সকলো ধৰণৰ দেখাম তো আজিৰ পৰা আৰু নতুন নতুন ভিডিঅ' আহিব ধৰিছে আপোনালোকৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন আহিলে আৰু কিবা ভিডিঅ'টো ভাল লাগে লাইক চেক কৰি দিবা নতুন আহিলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিলোঁ আজিলৈ ইয়ালৈ বাই বাই